সোণালী জীৱন সপোনতে হিয়াত ফুলনিত মৰম নিয়হিছে হ'ব পুৱাতি ৰ'দালি হৰা শেৱালিৰ সুবাস বুটলি জীৱন কৰণী তাবেশ সাৱতী হ'ব জীৱন ৰঙালী পিছে হেনে কানি খাতিত চকুৰ টোপনি কোন দেশলে উৰে জীৱন নৈৰ ঢৌ জীৱন ডেকা ল'ৰাহঁত আজি দেখোন বৰ আনন্দ মনে থকা যেন লাগিছে। ঐ আজি সঁচাকৈ আমাৰ আনন্দৰ দিন নহয়নে বাৰু? তই ঠিকেই কৈছ অনুপম। আজি আমি আমাৰ কষ্টৰ ফল পাইছো নে কি ক? হয়, আমি গৌৰৱ কৰি ক'ব পাৰো যে শিক্ষিত নিবনুৱায়ো চেষ্টা কৰিলে এদিন নিজে স্বাৱলম্বী হ'ব পাৰে। চাচোন, আমি প্ৰথমবাৰ খেতি কৰা আলু আৰু গাজৰ বজাৰত উলিয়ালো আৰু আশা কৰা মতে অতি সোনকালে বিক্ৰীও হ'ল। সঁচাকৈ আজিৰ দিনটো আমাৰ বাবে এটা স্মৰণীয় দিন। আৰে মধু, তোৰ আকৌ কি হ'ল? নাই, মোৰ একো হোৱা নাই। তই মিছা কথা কৈছ মধু, নহ'লেনো অথনিৰে পৰা তই নিমাত থাকনে? আজি ইমান এটা আনন্দৰ দিন আৰু তোৰ মনত জানো আনন্দ লগা নাই? মই বৰ দুৰ্ভগীয়াও। মই সুখতো হাঁহিব নোৱাৰো আৰু দুখতো কান্দিব নোৱাৰো। তাৰ মানে তহঁতেতো গম পাইছো দেউতাৰ অসুখৰ কথা। ঐ, মই এতিয়াহে বুজিলো আচলতে তোৰ চিন্তা ক'ত। চা অনুপম, দেউতাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ সামৰ্থ্য কোনো আজি মোৰ নাই। অথচ দেউতাৰ বেমাৰটোকো মই চাই থাকিব নোৱাৰো। বৰদেউতাৰ জ্বৰহে হৈছে, তই চিন্তা কৰিব নালাগে দেই, ভাল হৈ যাব। অকল জ্বৰ হোৱা হলেতো ভালেই আছিল। জ্বৰৰ লগতে কাহ আৰু গহটোৱে মোক বৰ চিন্তাত পেলাইছে। এতিয়া কি কৰিম বুলি ভাবিছ? ভাবিছো কৰবাৰ পৰা কিছু টকা পোৱা হলে দেউতাক ডাক্তৰৰ ওচৰলৈ লৈ গলোহেঁতেন। মৃণালদা নাথাকিলেও তহঁতৰ নবৌৰ হাততো টকা থাকিব লাগে। আৰু নবৌৱে জানো বৰদেউতাক চিকিৎসা কৰিব নোৱাৰে? সেইবোৰ বহু কথা। সেইবোৰ কথা কৈ মই আমাৰ ঘৰুৱা কথাবোৰ জনোৱাৰ ইচ্ছা মোৰ আৰু নাই। মই এতিয়া যাওঁ দে। মধু, ৰবি, এতিয়া আৰু তই চিন্তা কৰিব নালাগে। মানে আমি এটা কথা ভাবিছো, বৰ্তমান আমাৰ হাতত থকা জমা টকাখিনি তই লৈ যা। এইবোৰ তই কি কৈছ? অনুপমে ঠিকেই কৈছে। তই কি ভাবিছিলি আমি তোক এইকণো সহায় কৰিব নোৱাৰিম? তহঁতক মই কি বুলি যে ধন্যবাদ জনাম। হ'ব দে, আমাক ধন্যবাদ জনাব নালাগে। খুৰাদেউক ডক্তৰৰ ওচৰলৈ সোনকালে লৈ যাবি। হ'ব অনুপম, মধু, তহঁতক কিন্তু টকাখিনি সোনকালে ঘূৰাই দিবি। আৰু তহঁতেও চিন্তা নকৰিবি। দিন ৰাতি একাকাৰ কৰি কষ্ট কৰি হলেও মই তহঁতৰ টকাখিনি ঘূৰাই দিম।